যেহেতু কেইদিনমান পূৰ্বে কাৰ্বি আংলং বঙালী সমাজে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ আসন বা শাসনক লৈ পেলাই এটা কথা কৈছিলে বা এটা মন্তব্য তেওঁলোকে দাঙি ধৰিছিলে যে কাৰ্বি আংলঙৰ সাহিত্য সাহিত্য পৰিষদৰ আসন বা শাসনক লৈ পেলাই বেংগলী সমাজে যি বিচাৰে তাকেই কৰিব পাৰে বুলি তেওঁলোকে তেনেধৰণৰ মন্তব্যখিনি তেওঁলোকে প্ৰকাশ কৰিছিলে বা সেই দাঙি ধৰিছিলে। তেনে ক্ষেত্ৰত আমি এটা কথা সুধিব বিচাৰিছোঁ বেংগলী সমাজক, বেংগলী সমাজে সেইটো ক'ব বিচাৰিছে নেকি যে এতিয়া কাৰ্বি আংলঙত বেংগলীসকলৰ উৎপাত আৰু বেংগলীসকলৰ উত্তপ্তাপনি চলিব? তেওঁলোকে সেইটো ক'ব বিচাৰিছে নেকি যে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ সেই পৰিষদত বেংগলীসকলৰ মতে চলিব? তেওঁলোকে সেইটো ক'ব বিচাৰিছে নেকি কাৰ্বি আংলং এতিয়া বেংগলীসকলৰ নেতৃত্বত চলিব? সেইখিনি ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলং বৰ্তমান যিটো কাৰ্বি আংলং সেইটো আগৰ কাৰ্বি আংলং হৈ থকা নাই। বৰ্তমান কাৰ্বি আগৰ কাৰ্বি হৈ থকা নাই। কাৰ্বি আংলঙত যিমান খিলঞ্জীয়া আছে আগৰ খিলঞ্জীয়া হৈ থকা নাই। যাতে এইখিনি কথা বুজে, যাতে যুদ্ধ হওক আমি যুদ্ধত অৱতীৰ্ণ হোৱাৰ কাৰণে ৰণভূমিত আমি অৱতীৰ্ণ হোৱাৰ কাৰণে আমি সাজু হৈছোঁ, সেইটো তেওঁলোকে স্পষ্টকৈ এটা কথা বুজে। আমি চিধাকৈ কৈছোঁ সেইখিনি ক্ষেত্ৰত। আৰু এটা কথা ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং হৈছে 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচীৰ এটা অঞ্চল অৰ্থাৎ 6 শিডিউল এৰিয়া। ইয়াত না বেংগলীসকলৰ না মাটি কিনাৰ অধিকাৰ আছে, না ভোট দিয়াৰ অধিকাৰ আছে, না বেপাৰ বাণিজ্য কৰাৰ অধিকাৰ আছে। এতিয়া কাৰ্বি আংলং তেওঁলোকৰ শাসনক লৈ পেলাই ইমানখিনি তেওঁলোকে সেই মন্তব্যখিনি দাঙি ধৰিছে, তেওঁলোকে সাহস ক'ৰ পৰা পাইছে, সেইখিনি অধিকাৰ ক'ৰ পৰা পাইছে, যাতে সেইখিনি কথা নিজেই তেওঁলোকে বিশ্লেষণ কৰে। তেওঁলোকৰ না মেদি পাতা পোৱা অধিকাৰ আছে, না ভোট দিয়া অধিকাৰ আছে, তেওঁলোকৰ কোনো ক্ষেত্ৰত তেওঁলোকৰ একোৱেই অধিকাৰ নাই। কিন্তু তাৰ পাছত তেনেকুৱা ধৰণৰ মন্তব্যখিনি প্ৰকাশ কৰা আৰু সমগ্ৰ কাৰ্বিসকলৰ সত্তাৰ লৈ পেলাই তেনেধৰণৰ মন্তব্যখিনি প্ৰকাশ কৰিছে। কাৰ্বি সমাজে সেইটো কেতিয়াও ধৈৰ্য নকৰে আৰু তেনেধৰণৰ মন্তব্যক আমি ধিক্কাৰ দিছোঁ। আৰু যাতে আগন্তুক দিনেও যাতে তেনেধৰণৰ মন্তব্যখিনি যাতে তেওঁলোকে প্ৰকাশ নকৰে বা তেওঁলোকে প্ৰচাৰ নকৰে বা তেনেকুৱা বক্তৃতা তেওঁলোকে দাঙি নধৰে, সেইটো লৈ পেলাই আমি আহ্বান জনাইছোঁ। নহ'লে এটা বৃহৎ এটা বিশৃংখলতা এটা সংঘাত সৃষ্টি হ'ব জাতিৰ মাজত। আৰু জাতিৰ মাজত এটা সংঘাত হোৱা তেনেধৰণৰ মন্তব্য তেওঁলোকে যাতে কোনো পধ্যে কেতিয়াও তেওঁলোকে দাঙি নধৰে। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্বি সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি সমালোচনা আমি সদায় কৰোঁ। তেখেতৰ বিপক্ষে আমি সদায় কৰোঁ। তেখেতৰ কৰ্মক লৈ পেলাই যদি সন্তুষ্টি নহয়, আমি সদায় সমালোচনা কৰোঁ, আমি সদায় তেখেতৰ বিপক্ষে আমি মাত মাতি থাকোঁ। ব্যক্তিগতভাৱে তুলিৰাম ৰংহাং ডাঙৰীয়াক কোৱা সেইটো আমাৰ ফালৰ পৰা ক'বলগীয়া কথা একো নাই। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াক ব্যক্তিগতভাৱে তেখেতক বেয়াকৈ কথা কোৱা বা যিকোনো ক্ষেত্ৰত যিকোনো কথা নহওক কিয় তেখেতক বেয়া কোৱা বা সেইটোত আমাৰ ফালৰ পৰা ক'বলগীয়া কথা একো নাই। কিন্তু যেতিয়া কাৰ্বিসকলৰ সত্তা, কাৰ্বিসকলৰ সন্মান, কাৰ্বিসকলৰ ক্ষমতা, কাৰ্বিসকলৰ শাসন বা আসনৰ কথা আহে, যেতিয়া সেইখিনি ক্ষেত্ৰত যেতিয়া লজ্জিত বা অপমানিত এটা মন্তব্যখিনি দাঙি ধৰে, সেইটোত কেতিয়াও আমি সহ্য নকৰোঁ। আমি শান্তিৰে আমি বহি নাথাকোঁ। যুদ্ধ হওক, ৰণভূমিত অৱতীৰ্ণ হোৱাৰ কাৰণে আমি বাৰম্বাৰ কৈছোঁ, আমি সাজু হৈ আছোঁ, যাতে সেইখিনি কথা তেওঁলোকে বুজে আৰু তেওঁলোকৰ যাতে ভালকৈ আগন্তুক দিনত তেনেকৈ ধৰণৰ মন্তব্যখিনি প্ৰকাশ নকৰাৰ আগত, তেনেকৈ ধৰণৰ কথা নকৰাৰ আগত 10 বাৰ তেওঁলোকে ভাবে, 10 বাৰ তেওঁলোকে সমালোচনা কৰে, 10 বাৰ তেওঁলোকে চিন্তা কৰে, তেতিয়া সেই মুখৰ পৰা তেনেকুৱা ধৰণৰ কথাখিনি ওলাব। সেইটো আমাৰ ফালৰ স্পষ্ট আৰু চিধা আমি এটা আহ্বান জনাইছোঁ সেইটো।